নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আহক তেনেহ'লে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। এইখিনি হ'ল আমাৰ বাৰান্দাৰ কাষত থকা 9 বজীয়া ফুল, 9 বজীয়া টাইম ফুল। এতিয়া ইহঁতৰ ফুলাৰ ছিজন আহিছে আৰু এটি লাহেকৈ ফুলিবলৈ ধৰিছে। এই 9 বজীয়া টাইম ফুলটো মোৰ 3টা ৰঙৰ আছে, বগা, গুলপীয়া আৰু হালধীয়া। এই 3টা ৰঙৰে আছে। এই ফুলটো হেঙিং কৰি থ'লেও ভাল লাগে, টাবত দিলেও ভাল লাগে। মোৰ কিন্তু মাটিতে আছে বাৰান্দাৰ কাষত। এই ফুলখিনি মোৰ বাৰান্দাৰ দুই কাষে আছে, এইটো কাষে এইখিনি চাওক, এইটো কাষেৰে, আৰু এইখন হ'ল মোৰ ঘৰৰ দুৱাৰমুখ, আৰু এইটো কাষে এইখিনি। চাওক, এতিয়া সময় 12 বাজিবই হৈছে আৰু আজি হ'ল বহাগৰ 22 দিন। ইহঁতৰ ফুলা ছিজন আহিছে, সেইকাৰণে লাহেকৈ ফুলিছে। এতিয়াও সম্পূৰ্ণ ফুল অহা নাই। জেঠমহীয়া গোটেই বাৰান্দা কাষখন গুলপীয়া, হালধীয়া আৰু বগা হৈ পৰে। দেখিবলৈ বৰ ধুনীয়া লাগে। এই টাইম ফুলটোক আমি পিয়ালী সুন্দৰী বুলিও কওঁ, যিহেতু পিয়ালী কাষতে থাকে। পিয়ালীটো সুন্দৰ কৰি ৰাখে কাৰণে আমি ইয়াক পিয়ালী সুন্দৰী বুলিও কওঁ। এই পিয়ালী সুন্দৰী ফুলটো বৰ বিশেষ সাৰ প্ৰয়োজন নহয়, ইহঁতক ৰ'দ প্ৰয়োজন। মোৰ বাৰান্দাটোৰ গোটেই দিনটো ৰ'দ পৰি থাকে বুলি ক'লেও বেয়া নহয়। আৰু এতিয়া বাৰিষা হোৱাৰ কাৰণে এটি পানীটোও পাইছে। মাটি অলপ বালি দিয়া আছে, বিশেষ সাৰ দিয়া নাই। বাৰান্দাৰ কাষত থকা কাৰণে গোবৰ দিবলৈ অলপ অসুবিধা হয়। মাটি, পানী আৰু ৰ'দটো পালে ইহঁতি ধুনীয়াকৈ ফুলিবলৈ ধৰে। এইজোপি হ'ল গুলপীয়া নয়নতৰা আৰু এইজোপি হ'ল বগা নয়নতৰা। বাৰিষা মোৰ দুবিধমানহে ফুল আছে, বৰ বিশেষ ফুল নাই। নিজৰ বাৰান্দাৰ দুৱাৰমুখখন শুৱনি কৰি ৰাখোঁ বুলি ক'লে আমাক বিশেষ ফুল নহ'লেও হয়। দুবিধমান ফুলেৰে আমি ধুনীয়াকৈ সজাই ৰাখিব পাৰোঁ, নহয় জানো? মোৰ এই বাৰান্দাৰ কাষতেই ফুলবিলাক আছে। এইজোপি হ'ল ইন্দ্ৰমালতী, এইজোপি হ'ল খৰালি ছিজনৰ, আৰু তাৰ লগতে এইজোপি হ'ল বগা নয়নতৰা, এইজোপি হ'ল বাৰিষা ছিজন। এই বগা নয়নতৰা ফুলটো সাধাৰণতে গোটেই 12 মাহ ফুলে যদিও খৰালি কম ফুলে, সেইকাৰণে খৰালিমহীয়া এইজোপা মই একদম গুৰিতে কলম কৰি দিম। তেতিয়া এই ইন্দ্ৰমালতী ফুলজোপা খৰালিমহীয়া ধুনীয়াকৈ লহপহকৈ ফুলিবলৈ ধৰিব। এইখিনি চাওক, হালধীয়াও আছে, ইয়াত গুলপীয়া, ডোখৰীত বগাটো নাই, ধুনীয়াকৈ ফুলি আছে। এজোপি বগা নয়নতৰা, এইজোপাও চাওক কিমান ধুনীয়াকৈ জোপোহা হৈ আছে। মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ। এইজোপিও খৰালিমহীয়া অহাৰ লগে লগে গুৰিতে কলম কৰি দিম। এইজোপিও ইমান ধুনীয়াকৈ চাওক জোপোহা হৈ আছে। খৰালিমহীয়া কলম কৰি দিম গুৰিতে, তেতিয়া এইজোপি চাওক ইন্দ্ৰমালতী, এইজোপি তেতিয়া ধুনীয়াকৈ ফুলিব, ওলাই পৰিব। আজি ভিডিঅ'টো ইমানেই আছিল। ভাল লাগিলে লাইক, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি মোৰ চেনেলটো যেন তেওঁলোকে
ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰে। আজিলৈ আহোঁ, ধন্যবাদ।